বজাৰ আৰু বিক্ৰী সকলো ধৰণৰ ব্যৱসায়ৰ লগত প্ৰত্যক্ষভাৱে জড়িত। আজিৰ পৰা কেইবছৰমান আগলৈকে উৎপাদিত সামগ্ৰী বা সেৱাৰ বজাৰ বিচাৰি ব্যৱসায়ীসকল যাবলগীয়া হৈছিল চহৰলৈ। কিন্তু বৰ্তমান তথ্য প্ৰযুক্তিৰ দ্ৰুতগতিত উন্নয়নে সমগ্ৰ বজাৰৰ সমীকৰণ সলাই পেলালে। এতিয়া বজাৰ আহিব আপোনাৰ কাষত। কিন্তু কেনেকৈ জানো আহক। আমি আজি আপোনালোকক জনাবলৈ বিচাৰিছোঁ নতুন তথ্য প্ৰযুক্তিৰ যুগৰ মাৰ্কেটিং ব্যৱস্থা ইণ্টিগ্ৰেটেড ডিজিটেল প্ৰমোশ্যনৰ বিষয়ে। স্পীড আৰু পপুলাৰিটি, গতিবেগ আৰু জনপ্ৰিয়তা, এই দুয়োটাই হৈছে ডিজিটেল মাৰ্কেটিঙৰ বিশেষত্ব। যদি আমি কেইটামান উদাহৰণ লওঁ, আমি চাবলৈ পাম ৰেডিঅ', যিটো অনাতাঁৰ যন্ত্ৰ বুলি কওঁ, ই সময় লৈছিল 38 বছৰ প্ৰথম 50 মিলিয়ন কাষ্টমাৰ অৰ্থাৎ ৰেডিঅ' শুনা প্ৰথম 50 মিলিয়ন কাষ্টমাৰক যোগ দিবলৈ। একেদৰে দূৰদৰ্শন যন্ত্ৰত টেলিভিছনে লৈছিলে প্ৰায় 13 বছৰ সময় প্ৰথম 50 মিলিয়ন টিভি চোৱা মানুহ গোট খুৱাবলৈ। ঠিক তেনেদৰে ইণ্টাৰনেটক লাগিছিলে 4 বছৰ। কিন্তু ফেচবুক কেৱল মাত্ৰ 62 দিন। কেৱল 62 দিনত ফেচবুকে 50 মিলিয়ন কাষ্টমাৰ, 50 মিলিয়ন ফেচবুক ইউজাৰক এড কৰিছিলে। একেদৰে হোৱাটছআপ, আজি আমি হোৱাটছআপ কৰি আছোঁ, কেৱল 5 দিনত হোৱাটছআপে 50 মিলিয়ন কাষ্টমাৰ এড কৰিবলৈ সক্ষম হৈছিল। আজি গতিবেগক ব্যৱসায়ৰ নতুন মুদ্ৰা বুলি কোৱা হয়। স্পীড ইজ দ্য নিউ কাৰেঞ্চি অফ বিজনেছ। সেই ডিজিটেল মাৰ্কেটিং, আমি যদি নিজৰ ব্যৱসায় উন্নত কৰিব বিচাৰোঁ, নিজৰ ব্যৱসায়ত গতিবেগ আনিব বিচাৰোঁ, তেন্তে ডিজিটেল মাৰ্কেটিঙৰ সৈতে জড়িত হোৱাটো অতি প্ৰয়োজন। মাৰ্কেটিঙৰ মুখ্য উদ্দেশ্য হৈছে কাষ্টমাৰক ৰিচ কৰাটো, কিন্তু এইটোৱে আটাইতকৈ কঠিন জব। কেনেকৈ আমি ডিজিটেল মাধ্যমেৰে আপোনাৰ ব্ৰেণ্ডটোক লৈ যাব পাৰোঁ কাষ্টমাৰৰ মাজলৈ। আমি ইয়াত 4টা ধৰণৰ উল্লেখ কৰিছোঁ। সেইকেইটা একচুৱেলি বহুত প্ৰাথমিক হয়। সেয়া হৈছে ইণ্ডিপেণ্ডেণ্ট ৱেব প্ৰেজেঞ্চ, এক্টিভ ছ'চিয়েল মিডিয়া প্ৰেজেঞ্চ লাইক ইউটিউব চেনেল, ফেচবুক পেজ, টুইটাৰ, লিংকডইন আপোনাৰ নিজৰ ব্ৰেণ্ডৰ নামত। ঠিক তেনেধৰণে আপোনাৰ ব্ৰেণ্ডৰ নামত যদি মই গুগলত চাৰ্চ কৰোঁ, আপোনাৰ অনলাইন ৰেপুটেশ্যন মই গম পাম। চ' অনলাইন ৰেপুটেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। ঠিক তেনেধৰণে আপুনি এডভাৰটাইজমেণ্ট কৰিছে নাই, আপোনাৰ ফেচবুক এডৰ থ্ৰুৱেদি, ইউটিউব চেনেলৰ থ্ৰুৱেদি বা গুগল এডৱৰ্ডছৰ থ্ৰুৱেদি আপুনি কিমান ধৰণে ডিজিটেল প্লেটফৰ্মত আপোনাৰ নাম উজ্বলাবলৈ আপুনি এডভাৰটাইজমেণ্ট কৰিব পাৰে। মোক যদি আজি কোনো এজন মানুহে সোধে এই ব্ৰেণ্ডটো কেনেকুৱা, এই প্ৰডাক্টটো কেনেকুৱা, এই কোম্পেনীটো কেনেকুৱা, মই প্ৰথমে কি কৰোঁ, প্ৰথমতে সেই কোম্পেনীটোৰ ৱেবছাইট লৈ যাওঁ। ৱেবছাইটত চেক কৰোঁ তেওঁলোকৰ ৱেবছাইটটো কেনেকুৱা, তেওঁলোকৰ ৱেবছাইটত সকলোখিনি ইনফৰ্মেশ্যন আছে নাই, তেওঁলোকৰ এবাউট আছত কি আছে, কণ্টেক্ট আছ ভালকৈ আছে নাই, এই গোটেইখিনি বস্তু চাওঁ। হয়, গতিকে আজিৰ যুগত নিজৰ ৱেবছাইট এটা থকাটো প্ৰতিটো ব্যৱসায়ৰ বাবে অতি গুৰুত্বপূৰ্ণ। কেৱল ৱেবছাইট থকাই নহয়, ৱেবছাইটৰ লগতে ৱেবছাইটত সবিশেষ বিৱৰণ থকাটো অতি প্ৰয়োজন, যাতে কাষ্টমাৰে বা আপোনাৰ লগত যিজন ব্যক্তিয়ে ব্যৱসায় কৰিব বিচাৰে তেওঁ আপোনাৰ বিষয়ে সবিশেষ অনলাইন পোৱাটো অতি জৰুৰী। সেয়ে আজি যদি আপোনাৰ এটা ৱেবছাইট নাই, আপুনি অতি শীঘ্ৰে আপোনাৰ এটা ৱেবছাইট বুক কৰাটো অতি প্ৰয়োজন। ৱেবছাইট সাধাৰণতে বহুত কম দামৰ পৰা আৰম্ভ কৰিব পাৰি। কেৱল 500ৰ পৰা 1000 টকাৰ ভিতৰত আপুনি নিজৰ এটা ডমেইন নেম বুক কৰিব পাৰে। তাৰ ওপৰত আপোনাৰ হোষ্টিং লাগে, এটা স্পেচ, ৱেব স্পেচ আৰু ডিজাইনিঙৰ সামান্য খৰচা আছে। গতিকে অতি কম মূল্যত এৰাউণ্ড 5000ৰ পৰা 10000 টকাৰ ভিতৰত আপুনি এটা সুন্দৰ ৱেবছাইট আৰম্ভ কৰিব পাৰে। কিন্তু অৱশ্যে ৱেবছাইটৰ ফিচাৰ্ছ অনুযায়ী, আপোনাৰ ডিমাণ্ড অনুযায়ী ৱেবছাইট বেলেগ ধৰণৰ হ'ব পাৰে। গতিকে মই কওঁ, আপুনি যদি আপোনাৰ ব্যৱসায় অৰ্থাৎ অনলাইন যোগে আগুৱাই নিব বিচাৰিছে, আপোনাৰ এটা ৱেবছাইট থকাটো অতি প্ৰয়োজন।
আপুনি যদি এই সেৱা আমাৰ পৰা ল'ব বিচাৰে আমি আপোনাৰ কাৰণে এটা প্ৰফেশ্যনেল ৱেবছাইট ডিজাইন কৰি উলিয়াব পাৰোঁ, যিটোৰ খৰচা আমাৰ আৰম্ভ হয় মাত্ৰ 4,999 টকাৰ পৰা। আমি বিভিন্ন ধৰণৰ শ্বপিং পৰ্টেল, ছ'চিয়েল নেটৱৰ্কিং ছাইট, এণ্ড্ৰইড এপ অথবা বিভিন্ন ধৰণৰ ৱেবছাইট আমি আপোনাক ডিজাইন কৰি দিব পাৰোঁ। ছ'চিয়েল মিডিয়াই আপোনাৰ ব্ৰেণ্ড আৰু ইমেজ বিল্ডিঙত এটি অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আপোনাৰ ফেচবুক পেজৰ জৰিয়তে, আপোনাৰ লিংকডইন প্ৰফাইল বা আপোনাৰ ইউটিউব চেনেল বা অন্যান্য ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপুনি নিজৰ ব্ৰেণ্ডটো বা ইমেজটো ভালদৰে বিল্ড কৰিব পাৰে আৰু এই ক্ষেত্ৰত আমি ডেফিনেটলি আপোনালোকক সহায় কৰিব পাৰিম। সেয়েহে আমাৰ ছ'চিয়েল মিডিয়া অপ্টিমাইজেশ্যনৰ কাৰণে এটা বিশেষ টীম আছে, যি আপোনাক 24/7 ছাপোৰ্ট কৰিব এই ক্ষেত্ৰত আপোনাৰ বিল্ডিং, ইমেজ বিল্ডিং অথবা ব্ৰেণ্ড বিল্ডিঙৰ বাবে। কেৱল ছ'চিয়েল মিডিয়াই নহয়, আমি আপোনাৰ ব্ৰেণ্ড বিল্ডিঙৰ গুৰুত্ব দিওঁ সকলো অনলাইন মাধ্যমতে, যেনেকৈ ব্লগাৰ, কোৰা বা যিকোনো ধৰণৰ ফ'ৰামত আপোনাৰ ব্ৰেণ্ড বিল্ডিঙৰ গুৰুত্ব আমি নিশ্চয়কৈ দিওঁ। অৰ্গেনিক চাৰ্চত আপোনাৰ ৰেংকিং ওপৰত ৰখাটো আমাৰ দায়িত্ব। আমি বিভিন্ন কিৱৰ্ডছ, লিংক আদি অপ্টিমাইজ কৰি ইয়াৰ দায়িত্ব লওঁ। সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল আপুনি পেইড এডভাৰটাইজমেণ্ট কেনেদৰে মেনেজ কৰে। ইয়াৰ বাবে এটা বিশেষ ষ্ট্ৰেটেজি ল'ব লাগে আৰু সেই ক্ষেত্ৰত আমি আপোনাক সঁচাকৈ অতি সুন্দৰকৈ সহায় কৰিব পাৰোঁ, যাতে আপুনি ইউটিউবত আপোনাৰ ভিউৱাৰ্ছ বঢ়াব পাৰোঁ, আপোনাৰ গুগল এডৱৰ্ডছৰ থ্ৰুৱেদি বা ফেচবুকৰ এডভাৰটাইজিঙৰ থ্ৰুৱেদি যিখিনি আপুনি এক্সপেঞ্চ বা খৰচ কৰে এডভাৰটাইজাৰৰ নামত, সেইখিনি যাতে সৎ ব্যৱহাৰ হয় এই ক্ষেত্ৰত আমি গুৰুত্ব দিওঁ আৰু এই ক্ষেত্ৰত আমাৰ ষ্ট্ৰেটেজিয়ে আমি দাবী কৰিব পাৰোঁ যে আজিলৈকে ভাল কামত দিছে। ওপৰত উল্লেখ কৰা ছাৰ্ভিচবোৰৰ বাদেও আমি বহু ধৰণৰ বেলেগ ছাৰ্ভিচেছ প্ৰভাইড কৰোঁ, যেনেধৰণে ইমেইল এণ্ড বাল্ক SMS মাৰ্কেটিং। আমি প্ৰমো ভিডিঅ'জ ডেভেলপ কৰোঁ আপোনাৰ ফাৰ্মৰ বাবে বা আপোনাৰ ইভেণ্টৰ বাবে। যিকোনো ধৰণৰ মাৰ্কেটিং মেটেৰিয়েল প্ৰয়োজন হ'লে আমি প্ৰিণ্টেড কৰি দিব পাৰোঁ আৰু এই সকলোখিনি ইংৰাজীৰ উপৰিও বিভিন্ন ধৰণৰ ভাৰতীয় ভাষা, আঞ্চলিক ভাষা অথবা বিদেশী ভাষাটো আমি তৈয়াৰ কৰিব পাৰোঁ। এনালাইটিক্স ৰিপৰ্ট হৈছে ডিজিটেল মাৰ্কেটিঙৰ অন্যতম গুৰুত্বপূৰ্ণ বিশেষত্ব। এইকাৰণেই যে ট্ৰেডিশ্যনেল মাধ্যমত দিয়া যিকোনো ধৰণৰ এডভাৰটাইজমেণ্টৰ আপুনি ৰিপৰ্ট নাপায়, কিন্তু ডিজিটেল মাৰ্কেটিঙত ব্যৱহাৰ কৰা প্ৰতিটো এডভাৰটাইজমেণ্ট, আপোনাৰ প্ৰতিটো ষ্ট্ৰেটেজিৰ ৰিপৰ্ট আপুনি এনালাইটিক্সৰ জৰিয়তে উপলব্ধ। এনালাইটিক্সত বিভিন্ন ধৰণৰ ছফ্টৱেৰ ইউজ কৰা হয়। তেনেধৰণৰ এটা গুগলেও এটা ছাৰ্ভিচ আগবঢ়ায়, যিটো গুগল এনালাইটিক্স। ইয়াৰ জৰিয়তে আপুনি বিভিন্ন ধৰণৰ আপোনাৰ ষ্ট্ৰেটেজি, জিঅ'গ্ৰাফিকেল এণ্ড ডেম'গ্ৰাফিক ৰিচ ৰিপৰ্ট আপোনাৰ এডভাৰটাইজমেণ্টৰ পাব পাৰে। এনেধৰণে আমি এনালাইজ ৰিপৰ্টখিনি পাব পাৰোঁ। আমাৰ মাৰ্কেটিং ৰিচ কিমান হৈছে, বিভিন্ন ধৰণৰ এনালাইচিছ আমি ইয়াত কৰিব পাৰোঁ। শেহত কওঁ, এনে বিভিন্ন ধৰণৰ ছাৰ্ভিচ ডিজিটেল মিডিয়া বা ডিজিটেল মাৰ্কেটিঙৰ বাবে আমাক যোগাযোগ কৰক। আমাৰ ঠিকনা হৈছে ৱেব ঠিকনা digihubinternational.com, আমাৰ ইমেইল ID digihubintl@gmail.com অথবা আমাক তলত দিয়া নম্বৰত 6900610856ত কল কৰক। ধন্যবাদ।